হেল্ল' বন্ধুসকল চাওক কি ধৰণে সজাইছে এই গছবোৰত যি জাপি লগাইছে কি ধুনীয়াকৈ সজাইছে চাওক একবাৰ চাওক আৰু আহক আপোনালোকে সৰু যেলৈকে আহক বিহু চাওক সঁচাকৈ মনোমুগ্ধ হ'ব মনটো একদম চাওক কি ধুনীয়াকৈ সজাইছে চাওক গোটেই গছ এই গছডালত গোটেই জাপি লগাই যি সজাইছে একবাৰ চাওক খালি মজা চাওক চাওক এবাৰ চাওক বন্ধুসকল সঁচাকৈ এইটো বিশ্ব ৰেকৰ্ড যে কৰিব খাটাং কৰিব আমাৰ অসমে যে বিশ্ব ৰেকৰ্ড কৰিব সঁচাকৈ কৰিব চাওক ইমান ধুনীয়াকৈ সজাইছে বিশ্ব ৰেকৰ্ড কৰাটো গেৰেণ্টি এবাৰ গেৰেণ্টি আৰু আহক এতিয়া বিহু কাপচেপৰ অকণমান গান শুনো বৰ্তমান ডিম্পু বৰুৱা আহি পাইছে আৰু ডিম্পু বৰুৱা কি কৰিম কাষত যাব নোৱাৰিলোঁ তথাপিও ডিম্পু বৰুৱাক দেখাইছোঁ আৰু বৰ্তমান যি কি নহওক এতিয়া বিহুকে চাওক বিহু চালে ভাল লাগিব চাগে যদি আমি ওপৰৰ পৰা চাওক এবাৰ এই হল নাচনি এই গৰমত কেনেকৈ নাচি আছে সিহঁতে জানে আৰু চাওক এবাৰ ড্ৰোনৰ ওচৰত এই ঢুলীয়াসকলক চাওক এই গৰমত যে নাচি আছে কি ক'ম আৰু চাওক একদম ওপৰৰ পৰা চালে কেনেকুৱা লাগে এবাৰ চাওক এটা আল্টিমেট এটা কিবা এটা মানে দেখা যেন লাগে আৰু ষ্টেডিয়ামটো চাওক এবাৰ আৰু তলৰ পৰা চালে চাওক কেনেকুৱা আমাৰ নাচৰিবোৰ যে নাচি আছে তলৰ পৰা চাওক কেনেকৈ অনুভৱ হৈছে আকৌ আজি চাওক বিকাশ চেত্ৰী ভিডিঅ' বনাই আছে বিকাশ চেত্ৰী মোৰ কাষতে
বৰ্তমান আমাৰ মামা আহি গ'ল আমাৰ অসমৰ CM তাৰ যি কথা কৈছে বৰ্তমান শুনক প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিয়ে সৰু গাড়ী এখনত চাৰিওফালে আমাৰ নাচনী বা বিহু আমি মানে ক'লো ইজনে সিজনৰ জেগাত গ'লো তেনেকুৱা নহয় খালি অহাকালি আমি এবাৰ গাঁৱলৈ দেখুৱাই দিম যেনেকৈ আমি থিয় হৈ থাকিম তেনেকৈ থিয় হৈ থাকিম আৰু আমাৰ গাড়ী